আপোনালোকে সোধক মই যি লাগে মই কৈ দিম স্যার আগন্তুক নির্বাচন ইউপিপিএলৰ BTC অঞ্চলত যিকেইটা বিধানসভা সিট আছে সেই গোটেইকেইটা বিধানসভা সিটতে UPPL আৰু বিজেপি দলে যৌথভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে আমি সিট শেয়াৰিং প্ৰকাশ কৰিম কিন্তু UPPL আৰু বিজেপি একেলগে নিৰ্বাচনত যোৱাটো 100% কনফাৰ্ম UPPL দলৰ নেতৃত্বত বিজেপিয়ে BTCত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব এজিপিৰ ইজন দলত আপোনাৰ এজেন্ট আছে বুলি গৌৰৱ বন্ধু দল তাত এজেন্ট কিয় লাগে গোটেইবিলাকেতো মোৰ বন্ধু মোৰ লগতে বহি থাকে দেখোন সব এজিপিটো আমাৰ বন্ধু দল এজিপিত মোৰ আৰু এজেন্ট কিয় লাগে পটুল বৰা কেশৱ মহন্ত আমিতো দিনে ৰাতি একেলগে বহিয়ে থাকোঁ দেখোন স্যার বিপিএফ দলক যেনেকৈ শেষ কৰিছে এজিপিকো শেষ কৰিব বুলি কৈছে এজেন্ট সোমাই পেলাই আপুনি এজিপিয়েতো ভাল সিট পাব এজিপিটো সন্তুষ্ট শান্তিত আছে না এজিপি একদম ফূৰ্তিত আছে কিবা চিন্তা কৰিছে নেকি আৰু BPFক আমি চেজ কৰা নাই আজিও BPF মন্ত্ৰী হৈ আছে আমি যি 5 বছৰৰ প্ৰতিশ্ৰুতি দিছিলোঁ আমি এক বিন্দু হিলা নাই নহলে আজিওতো 3জন মন্ত্ৰী আছে গৌৰৱ গগৈ কিয় আছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে গৌৰৱ গগৈ কি ক'ব তেওঁলোকে যিটো ধৰণৰ মেচিউৰিটি লাগে সময় লাগিব তেতিয়া বুজি পাব আৰে গৌৰৱ গগৈ এজিপিত মোৰ এজেন্ট থকা কথাটো যদি কয় সেইটোতো পুৰা ইমেচিউৰিটিৰ কথা না য'ত প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী আমি চবেই একেলগে মোৰ ঘৰতে ৰাতি 2-3টালৈকে বহি থাকে তাত আৰু এজেন্ট কিয় থাকিব লাগে সেইটো এটা ইমেচিউৰ্ড কথা নহ'ল জানো ক'ত বা বৃদ্ধি পাইছে মইতো দেখা নাই মোক 2-এটা ভিডিঅ' দেখাওক না জনপ্ৰিয়তা মইতো যিবিলাক ভিডিঅ' দেখা পাই আছোঁ তাত হা ক'ত এটা মোক ভিডিঅ' দেখাওক য'ত একেলগে 10,000 মানুহ কোনোবাই দেখাব পাব গৰৈমাৰীত হৈছে সেইটো বেলেগ কথা যমুনামুখত হৈছে বেলেগ কথা কিন্তু মোক একেলগে 10,000 মানুহ গোট কৰা এটা ভিডিঅ' দেখাওক আপোনালোকে চবেই ক্ৰীম দৈ তাতেই গৈ আছে এইকেইদিন যিমানে ইলেকশ্যন খেলিছে সকলোৱে আপোনালোকে যদি চাই সকলোৱে মছজিদলৈকে দৌৰি আছে মন্দিৰ পাহৰি আছে বৰ্তমান চাওক মই ক'লোঁ না সৰু ল'ৰাৰ কাৰণে এনেকুৱা কথা কৈ আছে 3জন গগৈ একলগ হ'ল বাকী যে হাজাৰ গগৈ আমাৰ লগত থাকি গ'ল হয় নহয় গগৈটো অসমত কিমান আছে 1 লাখ গগৈ তেওঁলোক 3জন হ'ল বাকীটো আমাৰ লগত থাকি গ'ল নহয় গতিকে বাকীবিলাকতো মেইন প্ৰয়োজন ডাঙৰ ল'ৰাৰটো কোনো মইতো শুনা নাই গৌৰৱ গগৈ কি কৈছে কি কোৱা নাই কিন্তু আপোনালোকে তেওঁৰ নামত যিবিলাক প্ৰশ্ন কৰি আছে তাৰ পৰাতো কোনো মানে ট্ৰেকশ্যন নাই তাৰ পৰাতো উত্তৰ দিবই মন যোৱা কথা কোৱা নাই এটা মোৰ বিশ্বাস যে আপোনালোকেহে তেওঁৰ কিবা কথা নুশুনা বা নুবুজাকৈ কৈ আছে কাৰণ কথাখিনি শুনিলে মোৰ এনেকুৱা নালাগে যে এজন MP এনেকুৱা কথা ক'ব পাৰে বুলি গোটেইকেইটা আৰু কি স্যার চুক্তি দিবস আজি পালন কৰা হ'ল কিন্তু আজিও পৰ্যন্ত চৰকাৰীভাৱে কিন্তু চুক্তি BTC বুলিয়েই আছে চৰকাৰীভাৱে কাৰ্যকৰী হোৱা নাই BTR হৈ গ'ল BTR চুক্তি হোৱা নাই বুলি ক'ল আমিতো নটিফাই কৰি দিলোঁ চৰকাৰী অৰ্ডাৰ ওলাই নাই সভা হ'ল এই সভাখনো কিন্তু চৰকাৰে পাতিছে নহয় চৰকাৰখনৰ নাম BTC এৰিয়াটোৰ নাম BTR আপোনালোকে চুক্তিটো পঢ়ি গ'লে কোকৰাঝাৰত যি চৰকাৰখনৰ নাম BTCয়ে থাকিব কিন্তু BTAD বুলি যিটো আছিলে সেইটোৰ জেগাত BTR হ'ব গতিকে সদায় আপুনি এই এৰিয়াটোৰ নাম BTR ক'ব চৰকাৰখনক BTC ক'ব সেইটোৱে চুক্তিত আছে মিত্ৰতাৰ কথা কিবা চিন্তা কৰিছে কাৰ মিত্ৰতা হৈয়ে গ'ল নহয় UPPL আৰু বিজেপিৰ মিত্ৰতা অলৰেডি হৈ গ'ল খালি আমি এনাউন্স কৰা নাই আমি ইলেকশ্যনৰ ঘোষণা কৰাৰ লগে লগে এনাউন্স কৰি দিম কেইখনমান আসনত চাহ খেলিব BTCত আপোনালোকে গম পাব অলৰেডি গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণৰ সময়তে এইবিলাক গোটেই চূড়ান্ত হৈ গৈছে স্যাৰ আৰু এটা কথা সুধো স্যাৰ যিসকল শিক্ষক আছিলে শিক্ষক চাকৰি গ'ল তেওঁলোকৰ ঘৰত কেই দৰমহাও পালে তাৰপিছত চাকৰিটো গ'ল বিভিন্ন কাৰণত কোন জাগা চাওক যিবিলাক নিয়মীয়া কৰিব লাগে আমি নিয়মীয়া কৰি আছোঁ আৰু যোৱা 10-15 দিনত প্ৰায়
30,000 নতুন শিক্ষকৰ নিযুক্তি হ'ব বা প্ৰাদেশিকৰণ হ'ব কিন্তু প্ৰত্যেকজনৰতো কেছ বেলেগ বেলেগ গতিকে গম নোপোৱাকৈ মই উত্তৰ দিব